নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকৰ সকলোৰে প্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াই মাতৃ হ'বলৈ কিমান কি ষ্ট্ৰাগল কৰিব লগা হৈছিলে আৰু দুবাৰকৈ মিছকেৰেজ হোৱাৰ পিছত তেখেতক ভাস্কৰ বৰুৱাই সান্তনা দিবলৈ যি আচৰিত কথা কৈছিলে সেয়া শুনিলে আপোনাৰো চকুলুনি কৰিব। তেনেহ'লে আহকচোন ফ্ৰেণ্ডছ, বৰ্ষা ৰাণীৰ মুখেৰে শুনো ভাস্কৰ বৰুৱাই তেখেতক কোৱা কথাখিনি। মানে দুটা মিছকেৰেজ হ'ল, তাৰপিছত মই অকণমান পাগল টাইপে হৈ গৈছিলোঁ, ডিপ্ৰেশ্যন হৈ গৈছিলে মোৰ। মই কান্দোঁ, কাৰোবাৰ ভাল খবৰ শুনিলে মোৰ চকু পানী ওলায়, কিয় মানে মোৰ ভাল লাগিলেও মোৰ লগতে চকু পানীও ওলায়, আৰু সেইখিনিৰ ভুক্তভোগী ভাস্কৰ বৰুৱা। আৰু এটা কথাত ধন্যবাদ জনাব লাগিব, তাৰ পিছৰ পৰা তেওঁ আৰম্ভ কৰিলে মোক এনেকুৱা ধৰণৰ কিছুমান নিউজ ক্লিপ ছ'চিয়েল মিডিয়াত পায়, ল'ৰা ছোৱালীয়ে মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈছে, এওঁ মোক কয় কিয় লাগে, যদি নহয় নাই দিয়া আৰু আমি ফুৰিম, এতিয়া এনেকুৱাহে হৈছে যুগ, আমাক যদি এনেকুৱা কৰে অত্যাচাৰ কৰে, ইমান হেঁপাহেৰে তুমি জন্ম দিবা, সেইবিলাক মানে মোক ক'বলৈ আৰম্ভ কৰিলে।